আপুনি নিজৰ ফ্ৰেণ্ডক লোন দি দিছে আৰু এতিয়া বহুত টাইম গুচি গ'ল বাট আপোনাৰ ফ্ৰেণ্ডে পইচাটো ৰিটাৰ্ণ কৰা নাই। কি কৰিব লাগে এনেকুৱা কেছত? ফাৰ্ষ্ট অফ অল সেইটো সদায় মনত ৰাখিব কি আপোনাৰ কেছ পে'মেণ্ট কৰিব নালাগে। কেছ পে'মেণ্ট এজ এ লোন দিয়াটো বহুত মেজৰ ৰিস্ক হয়। বিকজ কোৰ্টে এটা এভিডেঞ্চ চাব, এভিডেঞ্চ এজ ইন বেংক ট্ৰান্সফাৰ হৈ গ'ল বা আপুনি যদি UPI পে'মেণ্ট কৰিছে তো UPI পে'মেণ্ট ৰিচিপ্টটো চাব। এতিয়া যদি আপুনি কেছ পে'মেণ্ট কৰি দিলে, কেছ পে'মেণ্ট কৰিলে আপোনাৰ এটা হোৱাটছএপ চেট হৈ গ'ল বা ইমেইল হৈ গ'ল বা কল ৰেকৰ্ডিং এটা থাকিব লাগে যাতে একচেপ্টেঞ্চ আছে ফ্ৰম ইয়ৰ ফ্ৰেণ্ড অৰ ফেমিলি মেম্বাৰ কি ইমান পইচা লৈছে আৰু সেইটো চাই পিনে কোৰ্টে মানে উইদাউট এনি হেচেল ৰিফাণ্ড কৰি দিয়ে। আৰু যদি আপুনি ডাইৰেক্ট বেংক পে'মেণ্ট কৰিছে বি থ্ৰু UPI অৰ থ্ৰু এনি আদাৰ অনলাইন ট্ৰানজেকশ্যন তো আপুনি ডাইৰেক্টলি চামাৰী চুট ফাইল কৰিব পাৰিব আণ্ডাৰ অৰ্ডাৰ 37 অফ CPC আৰু সেইটো ফাইল কৰিলে ডাইৰেক্টলি আপোনাৰ পইচাটো ৰিফাণ্ড হ'ব।